हेलो गाइस কি খবৰ ভালে নে কাইলে হল কাতি বিহু আজি হল উৰুকা কিভাবে আজি অলপ কাম উলিয়াই লৈছো এয়া দেখিছেনে ভিতৰখন ইমান খেছনি হৈ আছে এফালৰ পৰা লাগি যাও আৰু এতিয়া ৰাতিপুৱা 8টা বাজিছে আগতে ছোৱালীজনী চুলিকিডাল বান্ধি লওঁ জপৰা হৈ আছে চুলিখিনি বান্ধিবলৈও নিদিয়ে কাটিবলৈও নিদিয়ে এফালৰ পৰা কাপোৰবোৰ জাপি গৈছো আল্লাহ কাপোৰবোৰকে দম হৈ আছিল সব ধুবলৈ লিয়াইছো বেড কভাৰ ইয়াত আজি তুলিখনো ৰ'দত দিম বুলিয়ে উলিয়াই থৈছো আজি ৰাতিপুৱাৰ পৰা পানী এগিলাসো খোৱা নাছিলে সেইবাবে ছোৱালীয়ে পানী বটল এটা আহি মুখৰ আগত দিছিল পানী খাবলৈ আগফালৰ ড্ৰয়িং ৰুমটো অকণমান চাফা কৰিলোঁ ছোৱালীয়ে এফালৰ পৰা খেচি গৈছে আৰু মই কৰি আছোঁ এইজন হ'ল মোৰ কৃষ্ণ ভগৱান আৰু ইয়াৰ ওপৰত আমাৰ টিকলু মাইনা এজনী তাই 7 মাহ আৰু এজনী আমাৰ চুনুকি তাই আমাৰ লগতে দুপৰীয়া ভাত খাই শুৱে বিচনাত আমাৰ লগতেই থাকে এই থৈ আহা নালাগে নালাগে থৈ আহা থৈ আহাগৈচোন আহা এইকেইটা আমাৰ মতা মুৰ্গী গোটেইকেইটাই আহিলেও যুদ্ধ কৰি থাকিব আৰু আজিৰ কাৰণে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ।